এই বন্ধুসকল আপোনাৰ লগত দেখা আছে এইটো আপুনি ভাবিছে নেকি যেটো এয়াৰপোৰ্ট নহয় এইটো এটা মানে আমাৰ অসমৰ এটা সৌন্দৰ্য আপোনালোকে চাই আছে প্লেনৰ ভিডিঅ আজি মই আপোনালোকক দেখাই আছো মানে আমাৰ অসমৰ মানুহে বনোৱা এইটো প্লেন মই প্লেনৰ ছাদত তলত আছো যে আপোনালোকে চাব কেনেকুৱা লাগে এইটো যেনেকুৱা ইঞ্জিন থাকে আপোনালোকক মই দেখাই আছো যেটো ইঞ্জিন হয় এইটো হল চাকা এইটোৰ মাথা যিমান চাই আছে বীৰ যোদ্ধাসকলে আছিল আমাৰ ইয়াত মানে যিমান আছিল মানে আপুনি চাইছে কিমান ভাল ভাল অসমত মানে মোগলসকলে আক্ৰমণ কৰিবলৈ আহিছিল কিন্তু মোগলসকলে ভাৰতৰ সকলোখিনি আক্ৰমণ কৰিছিল কিন্তু আমাৰ অসমখন আক্ৰমণ ইয়াত আপোনালোকে চাইছে নেভিগেটৰ জাহাজ K89 এইটো জাহাজ ইয়াৰ পৰা কৰিছিল চিলুৰ জনাইছো তাক আমাৰ দেশৰ বন্ধুসকল আপোনালোকক মই কৈ আছো যে আমাৰ অসমত আহিলে এইবিলাক খাই যাব কেতিয়াও আমাৰ অসমত বিদেশীক হাতত তুলি দিব অসমৰ গৌৰৱ আছিল এই লাচিত বৰফুকন মই আছো ইণ্ডিয়ান 50 জানুৱাৰীৰ সৈতে আপোনালোক আছে ইণ্ডিয়ান 50 জানুৱাৰীতে বলক তেনেহ'লে আমি দুমিলি ভিডিঅ'খন আৰম্ভ কৰোঁ ৰূপে কেনেকুৱা অৱস্থা আমি চাওঁ গুৱাহাটী বহুত ভাল লাগিছে আপোনালোকে দেখি আছে Hey guys, welcome to back. মই আকৌ আহিছো আপোনালোকৰ মাজত মই ইণ্ডিয়ান 50 জাৰ্নি লৈ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে শিলপুখুৰী যিটো পাৰ্ক আছে এইটোত কি বস্তু আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপুনি আহিব যদি আপুনি গুৱাহাটীৰ টুৰিষ্ট হিচাপে আহে ঘূৰিবলৈ আহে তেনেহ'লে আমাৰ এই অসমত থকা এই পাৰ্কখন আপুনি চাই যাব কিয়নো ইয়াত বহুত ভাল লগা বস্তুবোৰ আছে আমাৰ ইয়াত আৰু এটা ইনফৰমেশ্যন দিবলৈ আহিছোঁ যে ৰাতিপুৱা 8 বজাৰ আগত ইয়াত আহিলে ফ্ৰী অফ কষ্ট এটকা নালাগে টিকেট আৰু যদি আপুনি 8 বজাৰ পিছত আহে তেনেহ'লে মাত্ৰ 10 টকা টিকেটে আপুনি সম্পূৰ্ণ হেৰি মানে পাৰ্কখন আপুনি চাবলৈ পাব আজি মানে মই ৰাতিপুৱা আহিছোঁ ট্ৰেইনেৰে আহিছোঁ আমি ধুবুৰীৰ পৰা আহিছোঁ ট্ৰেইনেৰে গতিকে মানে মই ভাবিলোঁ ক'ত যাম আৰু ইয়াতে মানে ব্লগ আজি ইয়াৰ পিছত আপোনালোকৰ এটা ব্লগ দেখুৱাই আছোঁ মই সেইটো হ'ল ৰূপে যিটো নৰ্থ ইষ্টত নহয় ভাৰততো নহয় এছিয়াৰ ভিতৰত সবতকৈ লাৰ্জেষ্ট ৰূপে মানে যিটো গুৱাহাটী টু নৰ্থ গুৱাহাটীলৈ সংযোগী স্থাপন কৰিছে সেইটো আপোনালোকক মই দেখুৱাম আজি কেনেকৈ যায় 8টামান বজাত হ'ব মোৰ ব্লগ ষ্টাৰ্ট হ'ব তো গতিকে সেইটো ব্লগ আপোনালোকে চাব এই বন্ধুসকল যদি আপুনি ইয়াত ঘূৰিবলৈ আহে তেনেহ'লে ছামাৰ ভেকেশ্যনত আহিব লাগে আহিলে ভাল লগা হয় কিন্তু ঠাণ্ডাৰ মৌচমত আহিব ইমান ভাল নালাগে গতিকে মই আছোঁ শিলপুখুৰীত ব্লগ তেনেহ'লে আমি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকোঁ বন্ধুসকল আপোনাৰ লগত দেখাই আছে এইটো আপুনি ভাবিছে নেকি যিটো এয়াৰপোৰ্ট নহয় এইটো এটা মানে আমাৰ অসমৰ এটা সৌন্দৰ্য সৈন্যবাহিনী কিমান মজবুত সেইটো দেখাইছে আপোনালোকক মই এইটো দেখাই আছোঁ একেবাৰে ঘূৰাই ঘূৰাই আপুনি চাব আৰু কেনেকুৱা লাগে আপোনালোকক ঘূৰাই ঘূৰাই দেখাই আছোঁ এই ভিডিঅ'টো মানে এটা শূন্য সমান্তৰভাৱে ভাল স্পেচ জেড হয় এইটো আপোনালোকে চাই আছে ৱেলকাম টু বেক মই আছোঁ আপোনালোকৰ সমগ্ৰতে ইণ্ডিয়ান 50 জাৰ্নি লৈ আপুনি আছে আমাৰ লগতে মই আছোঁ আপোনাৰ লগতে দুয়ো মিলি আমি আৰম্ভ কৰি ভিডিঅ'টো এই আমি প্লেনেৰ ভিডিঅ' আৰম্ভ কৰিছোঁ আপোনালোকে কিছুমান আগত চাইছে মানে হেৰি কিহৰ ভিডিঅ' নাই হ'ল অৰিজিনেল প্লেনৰ ভিডিঅ' আজি মই আপোনালোকক দেখাই আছোঁ মানে আমাৰ অসমৰ মানুহে বনোৱা সেইটো প্লেন মই প্লেনৰ ছাদত তলত আছোঁ যে আপোনালোকে চাব কেনেকুৱা লাগে এইটো যেনেকুৱা ইঞ্জিন থাকে আপোনালোকক মই দেখাই আছোঁ যিটো ইঞ্জিন হয় এইটো হ'ল চাকা এইটোৰ মাথা বৰ ভাল লাগিছে এইটো তাৰপিছত আপোনালোকক আকৌ এটা মনোৰঞ্জন দৃশ্য দেখাই আছোঁ চাওক আপোনালোকক তাৰ পৰা যাব লাগিব মই এইটো আপোনালোকক যাই কিনে দেখাই আছোঁ অলপ ৰ'ব আমাৰ বীৰ যোদ্ধাসকলে আমাৰ এইটো বীৰ যোদ্ধাসকলে আছিল তাৰ ঘটনা মই কৈ আছোঁ অলপমান ৰ'ব আমি আছোঁ তাৰপিছত আছে এইটো হ'ল আমাৰ ৰকেট লঞ্চাৰ হয় বিদেশী মানুহ কিবা ক'লে আমি ৰকেট লঞ্চাৰ মাৰি দিম নহয় এইটো আমাৰ ৰকেট লঞ্চাৰ হয় একেবাৰে প্ৰায় 3000 কিলোমিটাৰ লৈ যাব পাৰে আমি এইটো যে যাম আপোনালোকে আহিলে এইটো ঘূৰিব মই ইয়াতে দি যাই আছোঁ তাৰপিছত আপোনালোকে চাব এতিয়া আমি আপোনাক দেখাম মানে বীৰ যোদ্ধা সৈন্যসকলে ইয়াতে আপোনালোকে যিমান চাই আছে বীৰ যোদ্ধাসকলে আছিল আমাৰ ইয়াত মানে যিমান আছিল মানে আপুনি চাইছে কিমান ভাল ভাল অসমত মানে মোগলসকলে আক্ৰমণ কৰিবলৈ আহিছিল কিন্তু মোগলসকলে ভাৰতৰ সকলোখিনি আক্ৰমণ কৰিছিল কিন্তু আমাৰ অসমখন আক্ৰমণ কৰিব নাছিল কিয়নো ইয়াত আছিল বীৰ যোদ্ধা দুজন এজন হ'ল বাঘ হাজৰিকা আনজন আছিল আমাৰ লাচিত বৰফুকন আমাৰ লাচিত বৰফুকনে একমাত্ৰ সেনা আছিল যিজনে অলৰাউণ্ডাৰ বুলি ক'ব পাৰি আমি এই আছিল আমাৰ লাচিত বৰফুকনে
এইবিলাক যোদ্ধা আছিল আমাৰ যোদ্ধাবিলাকে এনেকুৱা আছিল যে মানে সকলোৱে এজন মানে সকলো কাম কৰিব পাৰিছে কিন্তু মোগল সৈন্যবিলাক যিবিলাক আছিল সেইজনে এজন এটা কামতহে পাৰ্গত আছিল আৰু আমাৰ সৈন্যবিলাক যিমান আছিল সকলোৱে কি আছিল সকলো কামতে পাৰ্গত আছিল আমাৰ অসমৰ যিমান সৈন্য আছিল সৈন্যবিলাকে মানে নাও আৰু তীৰ ধনু সকলো পাৰিছিল কিন্তু মোগল সৈন্যবিলাকে কি কৰিছিল অকল যিয়ে নাও বব পাৰিছিল নাও বৈছিল আৰু যিয়ে তীৰ মাৰিব তীৰে পাৰ্গত আছিল কিন্তু আমাৰ অসমলৈ অলৰাউণ্ডাৰ থকাৰ কাৰণে আমাৰ অসমত আক্ৰমণ কৰিব নোৱাৰিলে মোগল সৈন্য মিৰ্জমলাই আহি কেনে ইয়াত কেনে মৰিয়ে গ'ল আৰু লাষ্টত এইটো তাৰপিছত আমাৰ এটা সাহিত্য কবি আৰু আমাৰ সেনাধ্যক্ষ আছিল ইয়াত একদম বহুত কামাণ্ড মানে কিবা কিবি ৰেং আছে ইয়াত আপোনালোকে চাইছে ৰেং আৰু আছে এইবাৰ বহুতো ইয়াত তাৰপিছত আমাৰ ইয়াৰ পৰা ৰকেট লঞ্চাৰ আপুনি দেখিছে ইয়াৰ পৰা ৰকেট লঞ্চাৰ কৰা হৈছিল এইটো আমাৰ জাহাজ হয় নেভিগেটৰ জাহাজ হয় K-89 এইটো জাহাজ ইয়াৰ পৰা কৰিছিল তাৰপৰে যুদ্ধ আছিল এইটো বহুত ধৰণৰ কিবা কি আছে তাৰপিছত আপোনালোকক মই আৰু এটা বস্তু দেখাই আছো বন্ধুসকলে চাব যিটো এইটো আছিল মই চিলুট জনাইছো তাক ই আমাৰ দেশৰ বীৰ যোদ্ধা হয় ই আছিল কে চৌধুৰী ইয়াতে লিখা আছে যে চিটেটেড উইথ দ্য ৰিজাৰ্ভ আৰ্মছ পুলিচ আছিল সিহঁতে আপোনালোকে বন্দুকটো চাই আছে বৰ ভাল লাগিছে বন্দুকটো আপোনালোকে চাইছে এই বৰ বন্দুকটো তাৰপিছত আমাৰ জোৱান ইয়াতে লেখাই আছে আমাৰ জোৱান বুলি আমাৰ জোৱান ইয়াতে আছে ইয়াতে আহিব আপুনি বন্ধুসকল আপোনালোকক মই কৈ আছো যে আমাৰ অসমত আহিলে এইবিলাক চাই যাব কিয়নো আমাৰ অসম এনেকুৱা এটা ভাল জায়গা এনেকুৱা এটা ভাল আপুনি ভাবিব নাই তাৰপিছত আমাৰ আছিল আমি অলপ আগতে কৈছিলোঁ আমাৰ সৈন্য বিষয়াসকলে কৈছিলোঁ আমাৰ অসম মানে মোগলসকলে কেতিয়াও শাসন কৰিব নোৱাৰিছিল কাৰণ আছিল একমাত্ৰ আছিল আমাৰ এই বীৰ সৈন্যসকলৰ কাৰণে আমাৰ এই বীৰ সৈন্যসকলে কেতিয়াও আমাৰ অসমক বিদেশী হাতত তুলি দিব নোৱাৰিছিল তাৰপিছত গান আছিল এইবিলাক আগৰ গান আপোনালোকে চাব এইটোৰ পৰা বম মানে কি ভম কৰি দিছে তাৰপিছত আপোনালোক কৈ আছিলোঁ নহয় এজনে সকলো কাম পাৰিব পাৰিছিল আপোনালোকে জানে এই যে তীৰ আপোনালোকে চাই আছে যে তীৰ আছিল এইটো তীৰেৰে আপুনি মানে গোটেই মানে তাৰ সকলো ক্ষমতা আছিল ই নাও বহাইছে আপুনি নাও চাই আছে ই দুজনে নাও বহাইছে সি তীৰ ওলাইছে সি মানে আমাৰ বীৰ আছিল লাচিত বৰফুকনে সিহঁতৰ আগুনৰ বন্ধা জুয়ৰ বন্ধা লৈ ঘূৰিছিল সেইটো তীৰ মাৰিছিল আৰু আমি আকৌ দেখাই আছোঁ আপোনালোকক মই ভালকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ তথাপি যদি ভুল হয় আপুনি ক্ষমা কৰি দিব ইয়াত দেখক কিমান মজা লাগে কিমান মজাৰ বস্তু আমি আপোনালোকক দেখাইছোঁ বন্ধুসকল যদি এই ব্লগটো ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব অসমৰ মানুহে যিয়ে চাব আৰু অসমৰ মানুহে আপোনালোকে যিমান চাই আছে প্লিজ মোৰ এই ব্লগটো শ্বেয়াৰ কৰি দিব কিয়নো আমাৰ অসমৰ গৌৰৱ আছিল এই লাচিত বৰফুকন আৰু আমাৰ সৈন্য দলসকলে অসমৰ জোৱানসকলে বহুতে কিবা আছিল আপোনাক দেখালোঁ আপোনাৰ সৈন্য সমান্ত দেখালোঁ তাৰপিছত আপোনালোকক ভালকৈ মই দেখাম আমাৰ স্পেড জেড আছে ইয়াতে তাৰপিছত কামান আছে আৰু গান আছে কিবা কি আছে মই সকলোকে দেখাম বন্ধুসকল দেখি চাই আছে প্লেনটো এই ট্যাঙ্ক হে ইণ্ডিয়ান আৰ্মি কা এই অসমৰ নহয় এটা ভাৰতৰ আৰ্মিৰ ট্যাঙ্ক হয় এইটো কেনেকুৱা ব্যৱহাৰ কৰে এইটো আপোনালোকক মই দেখুৱাই আছোঁ এইটো চাওক জোৱানসকলৰ বাবে হয় আৰু এটা আপোনালোকক মই দেখাই আছোঁ এইটো আছিল কি বন্ধুসকল এইটো চাব আপুনি এইটো কেনেকুৱা লাগে এইটো মই ঘূৰি আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগে ব্লগটো যদি ভাল লাগে প্লিজ একটা লাইক শ্বেয়াৰটো কৰিব ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব ইমান কষ্ট কৰি আপোনালোকক দেখাই আছোঁ এই হোৱাটছআপ গাইজ আপোনালোকে দেখি আছে এইটো ৰকেট হয় এইটো দি আপুনি যুদ্ধ বিমান আছিল আমাৰ ভাৰতৰ আৰ্মিৰ সকলক তো আজি মানে মন্ত কৰি মই সন্মুখত গৈ আছোঁ আৰ্মিসকলৰ ইয়াত ৰকেট লঞ্চাৰ হয় ইয়াত ৰকেট লঞ্চাৰ মই আপোনালোক Love the chase and the hunt, and I set the pace when I'm running. I always take what I want and I always give it 100. Don't need a bank, no I'm funded. Play the game like it's nothing. I'm always thankful for something. Don't take for granted, stay humble. Now wake up, it's time to look at the enemy. Look in the mirror if he is no friend to me. It's not working out, maybe it's the chemistry. It's time to break up so I can make a better me. Better believe in your mind, cause it's everything. You can mold, shape, find almost anything. All it takes is some time. ইয়াত মই আপোনালোকক ঘূৰাই দেখুৱাই আছোঁ ইয়াত কি আছে চাব আপোনালোকে ইয়াত এটা ডাঙৰ এটা পুখুৰী আছে আপোনাৰ মানে শীতকালত
সেইকাৰণে ভিডিঅ'টো ভালকৈ চাব নাযায় আপুনি চাই আছে তাৰপিছত আপুনি এইটো ৰাস্তা দেখি আছে মই ৰাস্তা গৈ আছোঁ এইফালে আছে মেইন ৰোড আপোনাৰ মেইন ৰোডৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ আৰু ৰাতিপুৱা আপুনি বহুতো মানুহ চাই আছে যে ইয়াত আপুনি আহিলে মানে খোজকাঢ়িব পাৰে কৰিব পাৰে মোৰ পিছত আৰু কিবা কিবি মানুহ আহি আছে মই আপোনাক দেখুৱাই আছোঁ তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বহুত এণ্টাৰটেইনমেণ্ট ভিডিঅ' হৈ আছে আপোনালোকৰ বাবে ইয়াত আহি এইটো পাৰ্কৰ শিলপুখুৰী গুৱাহাটী হাইকোৰ্টৰ ওচৰতে ৰিজাৰ্ভ বেংক আৰু হাইকোৰ্টৰ ওচৰতে হয় আপুনি ইয়াত আহিলে ৰিজাৰ্ভ বেংক অসমৰ ৰিজাৰ্ভ বেংক আৰু হাইকোৰ্টটো আপুনি চাই যাব পাৰিব গতিকে বলক তেনেহ'লে আমি হেডফোনটো চাই থাকোঁ বন্ধুসকলে যিবিলাক চাইছে এইবিলাক ৰাতিপুৱা মানে কৰিছে আৰু আপুনি যিটো পুখুৰীটো চাইছে বিশাল ডাঙৰ পুখুৰী হয় I'm so gone, no I'm never turning back. I won't stop, I'ma fight until there's nothing left. It's so on, you're gonna be hurting bad, cause I've been to hell and back. You don't wanna make me mad, I stay strong, you will never see me crack. And if you get in my way, you gonna feel the wrath. Gotta say it to my face while he's looking back. Mirror breaks after math, when I hate I attack. I'm immortal. When I feel like this, I'm immortal. When I feel like this, I'm immortal. When I feel like this. এইটো আছিল শিলপুখুৰী আপুনি আহিবলৈ বিচাৰিলে ডাইৰেক্টলি আপুনি য'ৰ পৰা আহিব যদি জালুকবাৰীৰ পৰা আহে বিধায়কৰ পৰা জালুকবাৰীৰ পৰা গাড়ী কিছুমান কৈ আপুনি হাইকোৰ্টৰ ওচৰত যাম হাইকোৰ্টৰ ওচৰত নামি কেনেই এইটো আমাৰ পাৰ্ক অৱস্থিত আপোনালোকে জানে তো বন্ধুসকল এই ভিডিঅ'টো যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব কিয়নো অসমীয়া হ'লে নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আমাৰ অসমৰ গৌৰৱ তো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ লাগে থাকিব বন্ধুসকল মোৰ চেনেলটো এতিয়ালৈকে যিহেতু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনে নিত্য ব্লগ পাবলৈ ভিডিঅ' পাবলৈ মনোৰঞ্জন আপোনালোকক বন্ধু